আজি আমাৰ 3 দিন তিলনি, গতিকে চোৱা তোৱা খেদিব লাগিব। মই একো চুব নোৱাৰোঁ, মাইনাহঁতে লাগি আছে, মাইনা কেইজনীয়ে কাপোৰ চাপোৰ। বামুণ আহিব অলপ পিছত, শান্তি পানীখন বনাই দিব। 9টা মানত আহিব, ইমান সোনকালেও নাহে আৰু বহুত কুঁৱলী পৰিছে, ঠাণ্ডা। মই দেখাই আছোঁ। দেখিছে বাহিৰত কাপোৰ জেগা নাই ইমান। এইবোৰ চাওক, ওলাই আছে কাপোৰ ওলাই ধৰি দেখাই আছোঁ আপোনালোকক। গাও ধুব লাগিব, কাপোৰ ধুব লাগিব, মহল পানী চানী ছটিয়াব লাগিব। গতিকে লাহে ধীৰে দেখাই আছোঁ এবিধ এবিধকৈ। আমাৰ জেগাবোৰ বহুত কম, গতিকে চব থেপা থেপিকৈ দিব লগা হৈছে, উপায় নাই। জেগাও মুচিব আছে, সোমাই নাই অকলে মই এইটো চুব নোৱাৰোঁ একো মুচিব লাগিব জেগাবোৰ। মায়ে ৰুই থৈ যোৱা পাণ তামোল। এইখিনি মাছ থৈ গৈছিলে, আজি বামুণে আহি এইখিনি শান্তি পানী বনাই ছটিয়াই কৰিব। তাৰপিছত মানুহ আহিব পৰা হ'ব। দেউতা বহি আছে। গা পা ধুই ল'লোঁ, এতিয়া আহিব বামুণ, আৰু বামুণ অহাৰ লগে লগে নিয়মখিনি কৰিব আৰু বাকী ঘৰ চৰ মাইনাই মচিলে কৰিলে, তালৈকে মা জেগাখিনিয়ে আছে। ধুনীয়াকৈ মচি কৰি ল'লোঁ, তালৈকে গোবৰ পানী চানী ছটিয়াই। এতিয়া বামুণ আহক, নিয়ম নীতি কৰোঁ, আকৌ ঘৰতো ছটিয়াব আছে। ছটিয়াই কৰি লোৱাৰ পিছত আৰু আজি চোৱাটো যাব আৰু একোৱেই নাই, চব তিয়াই কৰি দিলে। মই গা পা ধুলোঁ, দেউতাও গা পা ধুলে, দেউতা যাব এতিয়া বামুণজনক লৈ আহিবগৈ, চিনি নাপায় ঘৰটো। ইয়াকো গা ধুৱাই দিম আজি, ইয়াকো গা ধুৱাই দিম। ঠাণ্ডাতে বহিব গা ধুৱাই। দেউতাই গা ধুলে, বামুণক আনিব যাব, পঠাই বইল নিদিয়া ভাত, বইল কৰা ভাত, চব বইল ভাত। মাথাটোৱে বেয়া হৈছে জি এম চিত থাকি থাকি। বইল ভাত খালোঁ আমি এতিয়া, খাই কৰি ল'লোঁ বেলি নপহাৰ আগতে। মাইনাহঁতে খাই আছে, মামীহঁতে বনাই দিলে, বেছি কষ্ট নহ'ল। এনেকৈ ভাত পানী খাই ল'লোঁ, মামীহঁতে বনাই দিলে, বইল চব খালোঁ, খাই ভাল লাগিছে। মাকো আগবঢ়াই দিলোঁ ধুনীয়াকৈ। যি বস্তু খাওঁ মাক আগবঢ়াব লাগিব, এনেকৈ বুলি নহয়, পিছলৈকো আগবঢ়াই যাম, কাৰণ মা খালেই মালৈ মনত পৰিব। গতিকে মাক আগবঢ়াই দিব লাগিব, মাছ খাওঁ কিবা খাওঁ, এনেকৈ আগবঢ়াই যাম জীয়াই থকালৈকে। গাইজ, মা গুচি গ'ল, মা হস্পিটেলত থাকোঁতে। এইটো নতুনকৈ আহিছে আমাৰ ফেমিলি মেম্বাৰ, মই আজি দেখিছোঁ, এইকেইদিন দেখা নাছিলোঁ। আজি চোৱাটো খেদিছোঁ, সোমোৱা নাই গোহালিত, আঁতৰৰ পৰা ভিডিঅ' কৰিছোঁ। এইটো মায়ে দেখি নাপালে, মই দেখিছোঁ, আৰু 2-3জনী হ'ল আৰু দমৰা পোৱালি হৈছে বোলে, আজি চালোঁ। এইটো মৰম লগা, মায়ে দেখা পোৱা ভাল লাগিলে, আজি মই দেখিছোঁ 25 দিনৰ মূৰত।
25 দিনৰ মূৰত দেখিছোঁ। মায়ে দেখি নাপালে, মায়ে দেখি পোৱা ভাল লাগিল। কি কৰিব, উপায় নাই। বাহিৰতে এইবোৰ ভাত চাত বনাই দিলে মামীহঁতে, মাক আগবঢ়াই দিলোঁ, আগবঢ়াই দি আৰু খালোঁ। এইজনী মেকুৰী পোৱালি, মা থাকোঁতে থকা তাই নাই এতিয়া, মাক ক'ত গ'ল বা, তাই জুই পৰি আছে। বাকী আৰু কালি কি হয় দেখাই আছোঁ। নাম কীৰ্তন হ'ব চাগে, কিবা কিবি উঠি চুঠি দেখাম আপোনালোকক। গতিকে আজি যিখিনি হ'ল এনে দেখালোৱে, নেক্সট ভিডিঅ'ত আৰু কি হয় দেখাই থাকিম আপোনালোকক। লাহে লাহে ছাপোৰ্ট কৰিব মোক। ভিডিঅ' চিডিঅ' ভালকৈ বনাব পৰা নাই, বনাম লাহে ধীৰে, এইবোৰ যাই লওক। বাকী ইমান দিন গাড়ীখনো দেখা নাছিলোঁ, আজি এখন দেখিছোঁ, বেলেগে চলাই আছিলে, চাৰ্জ দি থৈছোঁ, আকৌ বেলেগৰ ঘৰতে থ'ব লাগিব। আৰু যদি আকৌ নাম চাম গায়, ৰভা চভাও দিব লাগিব, জেগা নহ'ব আমাৰ, আজি স্পেচটো বহুত সৰু হয়। গতিকে চাৰ্জ দি আকৌ এই ওচৰৰ মানুহ ঘৰতে থৈ দিম যে, ফুল চাৰ্জ হৈ থাকক, লাগিবও পাৰে, আকৌ আলহী চালহী মাতিব কৰিব লাগিব। গতিকে কাইলৈ কি হয় দেখাম আপোনালোকক। ছাপোৰ্ট কৰিব, নতুনকৈ আহিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।